নমস্কাৰ, মই পাৰ্থ। সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতুকে বিহুৰ বতৰ আৰু মাঘ বিহুত হওক বা বহাগ বিহুতে হওক আমাৰ অঞ্চলত মানে মন্দিৰলৈ যোৱাটো এটা পৰম্পৰা আছে। গতিকে মই তেনেকৈ আমাৰ ওচৰতে ছয়গাঁৱত থকা মা চন্দিকা দেৱালয়লৈ গ'লোঁ। মা চন্দিকা দেৱালয় বুলি ক'লে সকলোৱে জানে, তথাপিও মই অকণমান ভিডিঅ' আকাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যিহেতুকে মাঘৰ 1 তাৰিখ আছিলে, মই 1 তাৰিখৰ দিনাই গৈছিলোঁ মন্দিৰত। গতিকে সেইদিনা ভিৰটো অকণমান, এনেতো ভিৰ থাকে, সেইদিনা অকণমান আৰু বেছি ভিৰ হৈছিলে। গতিকে তথাপিও বাৰু দৰ্শন কৰিবলৈ পাৰিলোঁ, কিন্তু মই গৈ পাওঁতে অকণমান বেছি দেৰি হ'ল। সেইটো কাৰণে মানুহৰ ভিৰটো অকণমান কমেই পালোঁ মই। এয়া চাওক, ল'ৰাজনে মানে মোৰ কেমেৰাটো দেখি বিৰাটেই ভাল পাইছে। সি তেনেকৈ মোৰ লগত অকণমান ধেমালি কৰি আছিলে। এয়া মা চন্দিকা, গতিকে তেওঁৰ আশীৰ্বাদ মানে ল'বলৈ আমি আহিছোঁ। পুৰোহিতে যেতিয়া মন্ত্ৰ মাতি থাকে, যেতিয়া মন্ত্ৰ উচ্চাৰণ কৰে, সেইবিলাক শুনি বিশেষকৈ মোৰ বিৰাটেই ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন কমেণ্ট কৰি। আৰু এটা কথা, মই মন্দিৰত যেতিয়া আহিলোঁ, মই আহোঁতে আচলতে অকলে আহিছিলোঁ। অহাৰ পিছত কিন্তু মোৰ লগৰ কেইজনমানক লগ পালোঁ, মোৰ ক্লাছমেট। তেওঁলোকক লগ পাই বিৰাটেই ভাল লাগিলে। বহুত দিনৰ মূৰত তেনেকৈ লগ পাইছোঁ আৰু ফটো দুখনমান উঠিলোঁৱে, যিহেতুকে মানুহ লগ পাইছোঁ আৰু ফটো উঠাটোতো একদম পূৰা কম্পালচৰি আৰু। গতিকে সিহঁতৰ লগত ফটো উঠিলোঁ। গতিকে সিহঁতৰ কিবা অলপ বিশেষ কাম আছিলে, সেইটো কাৰণে সিহঁতে বেছি টাইম থাকিব নোৱাৰিলে ইয়াতে। কিন্তু মই মন্দিৰত গ'লে অকণমান বেছি সময় মানে মন্দিৰত থাকি বেছি ভাল পাওঁ। মানে মন্দিৰত সেই যিটো পৰিৱেশটো মানে মানসিক এটা শান্তি যিটো পায়, সেইটো মানে ক'তো বিচাৰি নাপায়। এয়া হৈছে গণেশ মন্দিৰ, নতুনকৈ নিৰ্মাণ হৈছে মা চন্দিকা দেৱালয়ৰ বাউণ্ডাৰীত। গতিকে ইয়াৰে আগতে গণেশ বাবাৰ মূৰ্তিটো অকণমান ছাইডত আছিলে, কিন্তু এতিয়া নতুনকৈ সেইটো স্থাপন কৰা হৈছে। এয়া হৈছে মা চন্দিকা দেৱালয়ৰ পিছফালৰ পৰা যিটো আমাৰ গম্বুজ, মেইন যিটো গম্বুজ হয়, সেই গম্বুজটো ইয়াৰে ভিতৰতে মা চন্দিকা আছে। গতিকে সেয়াই মানে আহি বিৰাটেই ভাল লাগে। আৰু তাৰে লগতে আছে ভগৱান শিৱৰ মন্দিৰ। গতিকে য'তেই মা চন্দিকা, মা পাৰ্বতী আছে, তাতে ভগৱান শিৱটো থাকিবই। গতিকে এতিয়া আপোনালোকে ইয়াতে আহিলে শিৱ বাবাৰ দৰ্শন কৰিবলৈ পাৰিব। আৰু তাৰে লগতে আছে মা কালীৰ মন্দিৰ। যদিহে আপোনালোকে মা কালীৰ ভক্ত হয়, গতিকে ইয়াতে আপোনালোকে আহি পেলাই মা কালীৰ দৰ্শনো কৰিবলৈ পাৰিব। গতিকে ইয়াৰে লগত কি হয়, এতিয়া নতুনকৈ আৰু কিছুমান মন্দিৰ বনাই থকা হৈ আছে। গতিকে আপোনালোকে এক ঠাইত আহিলে বেছি মানে আপোনালোকে বহুত দেৱ দেৱীৰ মূৰ্তি বা মন্দিৰ ইয়াতে আপোনালোকে পাব ভৱিষ্যতে। এয়া হৈছে মন্দিৰ বাউণ্ডাৰী। ইয়াতে সময়ে সময়ে বহুত অনুষ্ঠান হৈ থাকে। তো এয়া হৈছে আমাৰ দুৰ্গা মন্দিৰ। ইয়াতে দুৰ্গা পূজা কৰা হয়। গতিকে আমাৰ দক্ষিণ কামৰূপৰ প্ৰসিদ্ধ দুৰ্গা পূজা ইয়াতে মা চন্দিকা দেৱালয়ত হয়। তাৰে পিছতে মা লক্ষ্মীক পূজা কৰা হয়, যিহেতুকে দুৰ্গা মণ্ডপত মা লক্ষ্মীৰ প্ৰতিমা তেনেকৈ ৰখা হয়। আৰু এয়া হৈছে চন্দিকা মন্দিৰৰ লগতে থকা যিটো পুখুৰীটোত মানে বহুত মাছ থাকে, কাছ থাকে। কাছখিনি আচলতে গৰমৰ দিনত একদম পূৰা পুখুৰীৰ পাৰত আহিয়ে থাকে। এয়া মই ভাবিলোঁ অকণমান পাৰতে বহি পেলাই চাই লওঁ। মই অকলেও যদিওবা আহিছোঁ, আহি পেলাই কিন্তু অকলে বহি এনেকুৱা ঠাইতবিলাকত বেছি ভাল লাগে মোৰ, বিশেষকৈ মোৰ। তাতে কোনোবাই কিবা কিবি দি আছিলে মাছবিলাকক, তো মই দিলোঁ। দিয়াৰ পিছতে আহিছে, এটা দুটাকৈ মাছ আহিছে, আহি পেলাই সিহঁতে খাইছে। এয়াই আছিলে মানে বহুত ভাল লগা কিছুমান পৰিৱেশ আৰু ভাল লগা কিছুমান মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে। সদৌ সকলোৰে মংগল কামনা কৰি মই এই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। আৰু যদি আপোনালোকে ভাবে মন্দিৰটো দৰ্শন কৰিম বুলি, আৰু যদি আপোনালোকে চিনি নাপায়, তেতিয়াহ'লে মই এড্ৰেছটো কৈ দিছোঁ। এই মন্দিৰটো অৱস্থিত কামৰূপৰ ছয়গাঁৱত। গতিকে আপোনালোকে আহিব বুলি আশা কৰিছোঁ। ধন্যবাদ।